মই কৈছো নহয় তুমি হেতু পাৰ্টিত যাব নোৱাৰা কি হৈ গলে মোৰ ফ্ৰেণ্ডছখিনিহে থাকিব তাত তোমাৰ মানে সব কথাতে প্ৰব্লেম হে যতে গৈ থাক মামলা বহুত গৰম যেন লাগিছে নাই তেনেকুৱা একো নহয় আপোনাৰ বয়ফ্ৰেণ্ড বহুত টক্সিক যিয়ে হোক আপোনাৰ কি মতলব বহুত সন্দেহ কৰে চাগে ন বহুত ইটো নকৰিবি সিটো নকৰিবি অশান্তি পাইছো আৰু এইবোৰৰ পৰা আমি ল'ৰাবোৰ প্ৰায় টক্সিক নহয় আমাৰ পাষ্টত হৈ যোৱা কিছুমান ঘটনাই ইমান আঘাত দিয়ে যে কাকো বিশ্বাসেই কৰিব নোৱাৰি তো কি কৰিম এনেকৈ এটা টক্সিক ৰিলেশ্যনশ্বিপত থাকিম একো কৰিব নালাগে মানে যি কয় তাকে শুনা অমুকত নাযাবা তমুকটো নকৰিবা তাৰপিছত চাবা সন্দেহ কৰি এদিন নিজে ভাগৰি যাব আৰু তাৰপিছত চাবা এটা ষ্ট্ৰং ট্ৰাষ্ট গঢ়ি উঠিব অলপ টাইম দিয়া বুজিব চেষ্টা কৰা যাক হয়তো টক্সিক ভাবা সি হয়তো পাষ্টৰ এবোজা বিশ্বাসঘাতকতালৈ ঘূৰি ফুৰিছে ম'ম' খোৱা খাওঁ কিয় তাক ফোন কৰা আৰু ম'ম' খাব মন গৈছে বুলি কোৱা ম'ম' খোৱাবা তুমি মোক অলপো নুবুজা পাবা মোৰ ম'ম' খাব মন গৈছে জল্দি আহা এতিয়া গৈ আছো বাবা গৈ আছো আৰু শুনা সেইখিনি জেগাৰ পৰা অলপ দূৰত আহা জেগাখিনি ইমান ভাল নহয় কিয় আৰে নাজানা নেকি এটা ল'ৰা এটা গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি ছুইচাইড কৰিছিল